এটা দিব লাগিব মানে সেইকাৰণে কৰিলা নেকি পিছা আছে ইয়াত কিবা এক্সট্ৰা দিছা বাৰে দুইজনী একদম ইউটিউবৰ পৰা চাই চলে ভটুৰে বনাই খাম আৰু টিকি খাম হে গাইজ গুড মৰ্ণিং আৰু সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মা আৰু ভণ্টি ইউটিউবৰ পৰা চাই চলে ভটুৰে বনাবলৈ লৈছে ব্ৰেকফাষ্টৰ কাৰণে চ' ভাবিলোঁ ভিডিঅ' কৰা আৰম্ভ কৰি দিওঁ আপোনালোকক দেখাই যাম কেনেকৈ বনায় আৰু কেনেকুৱা হৈছে চ' চাই যাব ভিডিঅ'টো এয়া দেখিছে তেলত তেজপাত আৰু ইলাইচি দিছে তাৰপাছত পিঁয়াজখিনি দি ভাজিছে পিঁয়াজখিনি ব্ৰাউন হৈ যোৱালৈকে ভাজিব লাগিব তেলটো কম হৈছে নি বাৰু নে ইমানে কমকৈ দিছিলে নে কমকৈ দিছোঁ গৈ অঁ হৈছে বাৰু খাব নালাগে খাব তেল অলপ কম হ'ল সেইকাৰণে ছাইডত আকৌ এক্সট্ৰাকৈ গৰম কৰিছোঁ আৰু গৰম হোৱাৰ পাছত ইয়াতে দি দিম মানে জোখটো অলপ কম হ'ল কাৰণ আকৌ কাবুলি চানা বিলাহী পেষ্টটো দিব আছে চ' কিমান লাগিব ডাইৰেক্ট গোটেইটো উঠাই ঢালি দিব লাগিছিলে চাগে পৰিছে এনেকৈ হ'ব নাই এতিয়া আমাৰ এফালে ৰচুন আদা দিবই থাকি গৈছিলে আপোনালোকে আগে দি ল'ব এতিয়া দিছে লাল মিৰ্চ পাউডাৰ গৰম মছলা জিৰা আৰু ধনিয়া পাউডাৰ দিছে দেন আকৌ মিক্স কৰিছে তাৰপাছত বিলাহী পেষ্ট দিছে আৰু হালধি এইটোও থাকি গৈছিল দিবলৈ প্ৰিপেয়াৰ নকৰাকৈ ছাডেন বনালে মানে এইটোৱে হ'ব আৰু কাবুলি চানা বইল কৰা পানীটোৱে ইয়াত দিছে অলপ বইল হোৱাৰ পাছত কাবুলি চানাকেইটাও দি দিছে তাৰপাছত ৰঙা চাহ দিছে তেতিয়া কালাৰটো বহুত ভাল হয় দেখাত তাৰপাছত অলপ দেৰি এনেকৈ উতলাব লাগিব আৰু সোৱাদ অনুসৰি নিমখ দিছে নিমখটো দিয়াও অলপ দেৰি হ'ল কিন্তু একো নাই আপোনালোকে আগতেও দিব পাৰে বা পাছত দিলেও একো নাই এতিয়া মই এফালে বেলি আছোঁ পুৰা তিনিজনীয়ে লাগিছোঁ এয়া তেল গৰম হৈ আছে নিমখ হৈছে দে আৰু শকত হ'ব লাগিছে নেকি না দা ঠিকে আছে ন নাম বনাবি কি কৰিম অকণমান শকত হ'বই লাগিব আকৌ ইটো আৰু শকত তেন্তে ঠিক আছে দে লাষ্ট ৰুটি চলো তেল মে ডালো ফাইনেলি ছাকচেছফুলি বনিলেগৈ আৰু এইখিনি ধুনীয়া আছে এইখিনি দেখা वाओ डिलीशियस चलो चलो ভাল লাগিছে খাবলৈ বহুত টেষ্টি হৈছে ইনগ্ৰিডিয়েণ্টছ চব নাছিলে তথাপিও যিমান আছিলে সেইটো দিয়ে বহুত ধুনীয়া বনিছে আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে বহুত টেষ্টি হৈছে খাবলৈ এইটো হেৰি আণ্টিহঁতৰ ৱাও এইটো আম নেকি ৱাও পকা নেকি খাই আহিলা তুমি অঁ পাৰিলোহে গাইজ এতিয়া আবেলি 7টা বাজিছে কঁঠালটো পকা দেখি খাবলৈ মন গ'ল সেইকাৰণে পাপাক কাটিবলৈ দিছোঁ এতিয়া কাটি আছে আৰু মোৰ কঁঠাল খাই বহুতেই ভাল লাগে আপোনালোকৰ ভাল লাগেনে জনাব কমেণ্টত আৰু কঁঠাল গুটিটো সকলোৰে ফেভৰেট এইটোতো জানো বাৰু
এইফালে চাওক খোৱা চাই মানে থৰ লাগি চাই আছে, পাপাই খাবই জনা নাই। পাপা ইমান দেৰিকেলে ৰখি আছিলে, তোক খোৱা চাবলৈ ৰৈ আছিলে নেকি? এইফালে পাপা পূৰা মগ্ন, নাচ গানা চাই খুবেই ভাল পায়। এতিয়া ডিনাৰ কৰি আমি শুমগৈ আৰু। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। চ' বাই বাই।